Ya, খান্তে চিপলাং ভাঙিছেগৈ ভাঙিয়ে থাকিলেগৈ ফাই নেকি। নমস্কাৰ, মই প্ৰণৱ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। পোনপ্ৰথমে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আৰু মোৰ চেনেলৰ তৰফৰ পৰা বিশ্ব পৰিৱেশ দিৱসৰ বহুত বহুত শুভকামনা। আৰু বিশ্ব পৰিৱেশ দিৱস হিচাপে আজি ঘৰতে পুলি ৰুম বুলি ভাবিছোঁ, গছপুলি বৃক্ষৰোপণ। গতিকে আপোনালোকো কৰক, ময়ো তাকে ৰুম বুলি ভাবিছোঁ। একচুৱেলি আমি এইখন পৃথিৱী ৰক্ষা কৰিবৰ কাৰণে বা জীৱশ্ৰেষ্ঠ মানৱ হিচাপে, গতিকে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ বা এনেকুৱা এটা দিনৰ কাৰণে ৰৈ থাকিব নালাগে। আমি সদায় ৰুব পাৰোঁ গছপুলি। কিন্তু সময় ব্যস্ততাৰ মাজত বেলেগৰ কথা কি ক'ম, নিজেই তেনেকৈ সময় নাপাওঁ। কিন্তু মই যেতিয়াই সময় পাওঁ তেতিয়াই কিন্তু পুলি এটি হ'লেও মই ৰোপণ কৰোঁ। গতিকে আজি বিশ্ব পৰিৱেশ দিৱস যিহেতু, গতিকে পুলি ৰুম বুলি ভাবিছোঁ, বৃক্ষৰোপণ কৰিম বুলি ভাবিছোঁ। আপোনাৰ বেলেগ পুলি ইমান গোটোৱা নহ'ল, মোৰ ঘৰতে হাঁচি পুলি আছে, গতিকে হাঁচিও এটা ভাল পুলি হয়, হাঁচি পুলিকে লগাম বুলি ভাবিছোঁ। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কটাৰী, দা, চিপলাং, হাঠিয়াৰ ৰেডি। এতিয়া মানে আৰু লাগিবহে লাগে আৰু ৰোৱাত বুলি ক'বলৈ হ'লে আপোনাৰ ইয়াতে মোৰ 1000মান আছে। এনেই 3-4 হাজাৰমান পোষ্ট হৈছিলে, কিন্তু সেইখিনি মৰি গ'ল, বৰ ভালকৈ প্ৰতিপাল কৰা নহ'ল, গতিকে এইখিনি মৰিলে। ইয়াতে আপোনাৰ 1000মান আছে। ইয়াৰে যিমান পাৰোঁ লগাম। আৰু এটা জেগাত আছে, সেইখিনি দেখাই আছোঁ ৰ'ব। আৰু অলপমান আপোনাৰ এইখিনিত আছে, ইয়াতে 2000মান হৈ যাব। কিন্তু পুলিখিনি ধুনীয়াকৈ ঠিক হৈ আছে, চাহ জেগা হয়, কিন্তু অলপ হাবি টাইপ হৈ আছে। বেলেগ এই বন চন গজি মানে পূৰা লেতেৰা নিচিনা হৈ আছে। কিন্তু ইয়াতো 2000+ পুলি ওলাব। খান্তে চিপলাং ভাঙিছেগৈ ভাঙিয়ে থাকিলেগৈ ফাই নেকি। কম বিশ্ব পৰিৱেশ দিৱস পালন কৰিছেনে, এবাৰ কোৰেহে চলিব অপাৰেশ্যনত। বহুত বেছি ডাঙৰ হয়। পইচা টিকিলি ওলাব নি? ঐ বৰ টান লাগিছে। লাইক এটা মাৰিব আৰু চিপলাং ভাঙি দিছোঁ আপোনালোকৰ কাৰণে, নিজৰ কাৰণেও। গছ থাকিলে মানুহ থাকিব, পৃথিৱীখনৰ কাৰণে আৰু। আপোনাৰ যোৱা বছৰ ৰোৱা আমৰ পুলি কি দুখ লাগিলে নাজানো, তাৰ বাঢ়িবলৈকে পাহৰিলে, জেগাতে ৰৈ আছে। অলপমান বাঢ়িলে আৰু ৰোৱাতকৈ। ধন্যবাদ ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে। গতিকে বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ চেষ্টা কৰিলোঁ, যিমান পাৰোঁ পুলি ৰুলোঁ। আৰু এটা কাৰণে এইখিনিতে মাপ বিচাৰিব লাগিব, আমাৰ ঘৰত মানে যি ভিডিঅ'ই নবনক, যিয়ে নবনক, এটা বেকগ্ৰাউণ্ড মিউজিক মানে বাজিয়ে থাকে। এতিয়াও চাগে বাজি আছে নেকি। আমাৰ ঘৰত হাঁহ কেইটামান আছে, ইমানেই পেকপেকাই থাকে মানে যি ভিডিঅ' নবনক বেকগ্ৰাউণ্ডত মিউজিক এটা আহিবই, পেক। এতিয়াও চাগে মাত শুনি পাইছে, তাৰ বাবে বহুত চৰি। গতিকে আপোনালোকৰ বাবে এনেকৈ যিমান পাৰোঁ ভিডিঅ' বনাই যাম। একচুৱেলি বহুত দিনৰ বিৰতি লৈ ভিডিঅ' বনাওঁ। আজিকালি ভাবিছোঁ প্ৰায় মানে ভিডিঅ' দিম আৰু 2 দিনৰ গেপ হ'লেও, এদিনৰ গেপ হ'লেও। গতিকে আপোনালোকৰ বাবে এনেকৈ ভিডিঅ' বনাই যাম। গতিকে মৰম চেনেহ দিলে ভাল পাম, লাইক কৰিব, কমেণ্ট কৰিব। মৰম মানে সেইখিনি আৰু, লাইক, কমেণ্ট, আৰু যদি চেনেলত নতুনকৈ আহে ছাবস্ক্ৰাইব কৰি দিয়ক। তাতকৈ বেলেগ মৰম নালাগে আৰু। থেংক ইউ।